Isabel Protection to Surgery. ইমান দিনৰ মূৰত আহিলে আমাৰ ঘৰত তোমাৰ এক্সাম কেনেকৈ গ'ল? ভালনে? তোৰ ঘৰৰ ফালে ভালে আছেনে? ইমান দিনৰ মূৰত আমাৰ ইয়ালৈ আহিলে। ব'লা অলপমান গাৰ্ডেন তোমাক গাৰ্ডেন ফুৰাবলৈ লৈ যাওঁ। যাবানে? ব'লা। তিতি ৰতন আৰু অমিয়া গাৰ্ডেনলৈ যায় আৰু। কেনে লাগিছে অমিয়া আমাৰ গাৰ্ডেনখন ইয়াতে? গাৰ্ডেন ইমান ধুনীয়া, so বিউটিফুল। ৱাও, এইখন গাৰ্ডেনৰ নিচিনা আমি দেখাই পোৱা নাছিলোঁ। ইমান ধুনীয়া। আমাৰ ইয়াতে গাৰ্ডেনখন ধুনীয়াই। এইখন নহয় আৰু এখন গাৰ্ডেন আছে, পুৰণা গাৰ্ডেন। এইখন ভুটীয়া গাৰ্ডেন বুলি কয়। ভুটীয়া গাৰ্ডেন চাব যাব নেকি? ভুটীয়া গাৰ্ডেন যাব যদি লৈ যাব পাৰোঁ। তুমি ভয় নকৰিবাতো? ভয় নকৰা যদি ব'লা। এইখনে হ'ল ইয়াৰ ভুটীয়া গাৰ্ডেন বুলি কয়। আৰু ইয়াতে কোনো মানুহ নাহে। গাৰ্ডেনৰ নাম কিয় ভুটীয়া গাৰ্ডেন হয়? বছৰত তাৰমানে এটা ছোৱালী এজনী মাৰি ফুটি থৈছিল। কোনোবাই আনি আগতে ভাল আছিল এইটো গাৰ্ডেন। এতিয়াৰ পৰা এইটো ছোৱালীটো চোৱেল হ'ল। এতিয়াৰ পৰা ইয়াতে কোনো নাহে আৰু জংঘল হৈ গৈছে। এনেকৈ কোনো চাফা নকৰে, কোনো মানুহ থকাৰ কাৰণ এই গাৰ্ডেনখন জংঘল হৈ গৈছে আৰু ভুটীয়া গাৰ্ডেন ইয়াৰ নাম হ'ল। হয় নেকি? এনেকুৱাই। এতিয়াই এনেকুৱাই ৰতন আৰু অমিয়াই আলোচনা কৰি থাকক সময়তে ঈশ্বৰৰ পৰা ভূতে চিৰিমটো চোৰজনী আহি দেখোন ইয়াতে মোৰ ঠাইত কিয় আহিছা? আমাক একো নকৰিব। আমি এটা ৰিচাৰ্চে কৰি আছোঁ আপোনাৰ বিষয়ে। আপোনাৰ কেনেকৈ মৃত্যু হ'ল, কোনে মাৰিলে, সেইবিলাক ৰিচাৰ্চে কৰি আহিছোঁ। গতিকে আপোনাৰ ধুনীয়াকৈ আমি এইটো জানিব আপোনাৰ বিষয়ে জনাম আমি কেনেকৈ আপোনাৰ মৃত্যু হ'ল। আমাক একো নকৰিব, আমাক যাবলৈ দিয়ক। আচ্ছা ঠিক আছে বুলি ভিতৰলৈ গাৰ্ডেনৰ ভিতৰৰ ফালে সোমাই এইবোৰ ঠাইত তাৰমানে এই ৰতনে কৈ আছে আৰু এই জংঘলবোৰতে এই ছোৱালীজনীক আনি পেলাই বদমাছ চিলৰাই আনি এই বলৎকাৰ কৰি এই মাৰি পুতি থৈছিল। তেতিয়াৰ পৰা এইজনী চোৰেল বাইদেউ এনেকুৱা অৱস্থা চোৰেল হৈ আছে ইয়াতে, জানানে? এতিয়াৰ পৰাই এই চোৰেল বাইদেউ এনেকৈ আছে আৰু ইয়াতে এতিয়ালৈকে। এতিয়া চোৰেল বাইদেউকে সোধোঁ তাৰ পৰিচয়টো, সেইটো কেনেকৈ ক'ত আছিল, ক'ত চব পৰিচয় সোধোঁ দেই। চোৰেল বাইদেউ কোৱাচোন তোমাৰ পৰিচয়, তোমাৰ নাম কি? মোৰ নাম মীনা আৰু মোৰ ঘৰ আছিল ৰতনপুৰত। দেউতাৰ নাম আছিল তিলক ডেকা আৰু মাতাৰ মায়েৰ নাম আছিল কান্দুলি ডেকা। আৰু সেনেকৈ মই আমাৰ ভাই ভনী আছিল তিনিজনী, তাৰে মই 3 নম্বৰটো। গতিকে মোক এনেকৈ দুষ্ট সেই ফ্ৰেণ্ডজনে ধোকা দি লৈ আহিলে ইয়াতে আহি পেলাই এনেকুৱা বেয়া কাম কৰি মই জবৰদস্তি এনেকুৱা মাৰি পুতি থ'লে। তাৰপিছত মই ঘৰতো যাব নোৱাৰোঁ, আত্মা হৈ এনেকৈ ভটকি থাকিলোঁ আৰু জোৰেল হয়। তুমি যদি মোৰ ঘৰত যদি খবৰ দিয়া, মোৰ কাজকৰ্ম কৰি দিয়া, তোমাৰ বহুত ভাল হ'ব। তুমি আৰু মোৰ যদি ঘটনাটো গোটেই প্ৰচাৰ কৰি দিয়া, মই তেনেহ'লে বহুত আনন্দ পাম। তেনেহ'লে মই তোমাক আশীৰ্বাদ দিলোঁ, তুমি মোৰ কামটো কৰি দিবা। সবফালে খবৰ মই বাৰু যাওঁ এতিয়া বুলি চোৰেলটো উৰি গ'ল। আৰু তাৰপিছত ৰতন আৰু অমিয়াই ঘৰলৈ ঘূৰি আহি মাকৰ আগত কৈছে যে মাকে ক'ব ধৰিছে, তোমালোকে তাতে কিয় যাব লাগে? এইটো ভুটীয়া গাৰ্ডেনত তাতে চোৰেল আছে বুলি জানে চবে। এই নতুন আমাৰ এই ভাগিনী ছোৱালীজনীক কিয় লৈ যাব লাগে তাতে এই ভুটীয়া গাৰ্ডেনত? মা নহয় তাতে কথা আছে। এতিয়া আমি এটা ৰিচাৰ্চ কৰি আছোঁ। তাৰমানে এতিয়া বৰ্তমান মই এই ভুটীয়া এই চোৰেলজন কেনেকৈ মৰিল, কেনেকৈ নাই, আমি এইটো নিউজত বা আমি বাতৰিয়ে যদি দিওঁ, অমুক নামৰ ৰতনপুৰ গাঁৱত এইটো তিলক ডেকা নামৰ ছোৱালী হেনো এইটো হেৰাইছিল, কেইবছৰৰ আগত এইবোৰ খবৰা-খবৰি কৰি দিগমটো দিলে, তেতিয়াহে সেইটো মীনাৰ কাজকৰ্ম কৰি নাটপাটক মুক্তি পাবয়ে। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো কেনে লাগিল? ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ষ্টৰিজ সমাপ্ত। থেংক ইউ।